নমস্কাৰ বিতৰ্কই লগ নেৰা এগৰাকী মহিলাগৰাকীৰ নামটো হয়তো আপোনালোকে সকলোৱে গম পাইছে বৰ্তমান সংবাদ মাধ্যমত তেখেত চৰ্চিত হৈ আছে অকল সংবাদ মাধ্যমেই নহয় বিভিন্ন সময়ত সোশ্যাল মিডিয়াত তেখেতে বিভিন্ন ধৰণৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক অশ্লীল বিভিন্ন মতামত তেখেতে ব্যাখ্যা কৰে লেখা মেলাও কৰে তেখেতৰ লেখনিত প্ৰকাশ পায় বিভিন্ন বিতৰ্কিত কথা বতৰা আৰু আন কাৰোবাক আঘাত দিয়া কথা বতৰা আৰু তেখেতে বিভিন্ন সভা সমিতি মেলে মিটিঙে কতোৱে মানে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষ বিয়পোৱা মন্তব্য অথবা বিতৰ্কিত মন্তব্য দিয়াৰ পৰা কোনোদিন কিন্তু পিছ পৰি থকা নাই আৰু শেহতীয়াকৈ এই মহিলাগৰাকীয়ে গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ যিটো হত্যাকাণ্ড এই হত্যাকাণ্ডৰ সন্দৰ্ভত যি অশ্লীল আৰু বিতৰ্কিত মন্তব্য দিছিল তাৰ ওপৰত ভিত্তি কৰি তেখেতৰ পৰিয়ালবৰ্গই যে এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰৰ ওপৰতে এতিয়া শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শিখা শৰ্মা এতিয়া ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে আচলতে শিখা শৰ্মা এনেকুৱা এগৰাকী মহিলা যিগৰাকী মহিলা আচলতে আমাৰ চিন্তা চৰ্চাই বা হয়তো আপোনালোকৰ চিন্তা চৰ্চাই ইয়াকেই ক'ব খুজিব বা ইয়াকে হয়তো এটা এনেকুৱা যেন দেখা যায় এগৰাকী মানসিক ৰোগী যেন লাগে ডাঙৰ এগৰাকী মানসিক ৰোগী কোন সময়ত কি কথা কয় কি লিখে একোৱেই নাজানে আৰু তেওঁ এটা বিশেষ সম্প্ৰদায়ক লৈ পেলাই বহুত এনেকুৱা মন্তব্য দিয়ে যিবিলাক মন্তব্য হয়তো আমি গোটেই অসমত শান্তিৰে বা সম্প্ৰীতিৰে বসবাস কৰি থকা সকলো ধৰ্মাৱলম্বী লোকৰ মনত অশান্তিৰ বিষ বাষ্প অথবা সাম্প্ৰদায়িক যিটো বিষাক্ত পৰিৱেশ এটা সৃষ্টি কৰাৰ মন্তব্য কিছুমান তেখেতে আজি বহু দিনৰ পৰা দি হোৱা পৰিলক্ষিত হৈছে তেখেতে আক্ৰমণৰ লক্ষ্য কৰি নলয় কাক কেতিয়াবা আপুনি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় কেতিয়াবা হয়তো জুবিন গাৰ্গক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেতিয়াবা হয়তো আপোনাৰ শিক্ষামন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেতিয়াবা হয়তো এনেকুৱা কিছুমান মানুহক আক্ৰমণৰ লক্ষ্য কৰি লয় তেতিয়া মানুহজনে নিজেই নাজানে যে শিখা শৰ্মাই তেওঁক কিয় আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেইটো কাৰণে আমি ক'ব খুজিছোঁ যে শিখা শৰ্মা এগৰাকী লেখিকা হ'ব পাৰে কিন্তু তেখেতে এগৰাকী মানসিকভাৱে অসুস্থ লেখিকা তেখেতে বিভিন্ন সময়ত যিবিলাক লেখনি দিয়ে বা মন্তব্য দিয়ে বিশেষকৈ ছ'চিয়েল মাধ্যমত শিখা শৰ্মাই এনেকুৱা বিতৰ্কিত কথা বতৰা কয় যিবিলাকে ছ'চিয়েল মাধ্যমটোক গেলাই পেলাইছে চাওক জোনমণি ৰাভাক হত্যা কৰা হ'ল বা দুৰ্ঘটনাতে পতিত হ'ল যিয়ে নহওক এতিয়া সেইটো CBI তদন্ত হৈছে তাৰপিছতে আপোনাৰ দেখিলে যে গোৱালপাৰা বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰা হ'ল কিন্তু এজনে হত্যা কৰিলে কিন্তু এতিয়া হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ নতুন নতুন তথ্য উন্মোচন হৈছে আৰু বহুত শক্তিশালী মানুহ জোনালী নাথৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে এতিয়া জোনালী নাথক হত্যা কৰা হৈছে গোটেই ঘৰখন অশান্তি এটা পুতৌজনক অৱস্থাত আছে তেওঁলোকৰ সাংগঠনিক ভেটি থৰক-বৰক হৈ গৈছে কাৰণ তেওঁ এগৰাকী মহিলাৰ নেত্ৰী আছিল বিজেপিৰ গতিকে দলৰ ভিতৰৰ ওচৰতে এটা কম্পনাংকৰ সৃষ্টি হৈছে তেনেকুৱা সময়ত শিখা শৰ্মাই আকৌ কৈ দিলে যে তাৰ কাৰোবাৰ লগত কিবা এটা অবৈধ সম্পৰ্ক আছিল সেইকাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল আৰু শিখা শৰ্মাই এনেকুৱা ধৰণৰ কথাবিলাক যে কয় তুলুঙা অলাগতিয়াল আৰু এইবিলাক একেবাৰে পাতলীয়া কথাবিলাক যে কয় কি প্ৰতিপন্ন কৰিব বিচাৰে নিজকে কি সদায় এই ধৰণে আগত ৰাখিব বিচাৰে নেকি যে এনেকুৱা কথা ক'লে অলপ এডভান্সকৈ থাকিব পাৰিম আনৰ দৃষ্টিত পৰিব ইমান যদি জনপ্ৰিয়তা লাগে বাইদেউ আপোনাক যদি জনপ্ৰিয়তা আপুনি বিচাৰিছে এনেও আপুনি অসমত জনপ্ৰিয় এগৰাকী মানসিক ৰোগী হিচাপে গতিকে আপুনি যেতিয়া জনপ্ৰিয়তা বিচাৰিছে গতিকে আপুনি বেলেগ কিবা সুস্থ চিন্তা চৰ্চা বা সুস্থ পৰিকল্পনা মাজেদি বা গঠনমূলক কিবা এটা আপুনি কৰি দেখুৱাওক অসমৰ জনসাধাৰণক তেতিয়া আপুনি এনেও পাব্লিচিটিত আহিবৰ কাৰণে আপুনি এনেকুৱা কাৰোবাৰ লগত অবৈধ সম্পৰ্ক কাৰোবাৰ কিবা হৈ গ'ল কোনোবা কাৰোবাক সমৰ্থন কৰা কাৰোবাক নকৰা এনেকুৱা ধৰণৰ অলাগতীয়াল আৰু অতিৰঞ্জিত যিবিলাক আপোনাৰ চিন্তা চৰ্চা বা যিবিলাক কথা বতৰা সামাজিক মাধ্যমত দেখা পৰিলক্ষিত হৈছে তাৰ কিন্তু উচিত শাস্তি আপুনি